পুনৰ এটি নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে বহুত বেছি ভাল পাব। আজি মই আপোনালোকক দেখুৱাম যে সৰিয়হ দি মৰিচা শাকৰ লগত মাছৰ জোল কেনেদৰে বনোৱা হয়। প্ৰথমে মই মাছখিনি কুটি বাছি ধুই হালধি আৰু নিমখ সানি লৈছোঁ। মৰিচা শাকখিনিও ঠিক একেদৰে ধুই বাছি কুটি লৈছোঁ। পিঁয়াজখিনিও ঠিক ধুই মিহি মিহিকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া কেইটাও এনেদৰে কাটি লৈছোঁ। লগতে কেইটামান তেজপাত আৰু নহৰুখিনি বটি লৈছোঁ। লগে লগে মই সৰিয়হ, আদা আৰু জিৰাখিনিও একেলগে বটি লৈছোঁ। এতিয়া মই কেৰাহীটো চৌকাত এনেদৰে বহাই দিছোঁ আৰু গৰম হোৱাৰ লগে লগে মিঠাতেলখিনি তাত দি দিছোঁ আৰু অলপ সময় গৰম হ'বলৈ দি দিছোঁ। এয়া দেখিছে কেনেদৰে গৰম হৈ আছে আৰু গৰম হোৱাৰ লগে লগে মাছখিনি তাত দি দিছোঁ আৰু ভাজিব ধৰিছোঁ। মাছখিনি ভালদৰে ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত এনেকৈ নমাই থৈছোঁ। এয়া দেখিছে আপোনালোকে কেনেদৰে ৰঙচুৱা হৈছে। ধুনীয়াকৈ মাছখিনি ভজা হৈছে। চাই থাকক কেনেদৰে নমাই থৈছোঁ। কেৰাহীত মিঠাতেল অলপ দি গৰম হোৱাত পাঁচফোৰণখিনি তাতে দি দিয়া গৈছে আৰু ফুটিবলৈ দিয়া গৈছে। দেখিছে আপোনালোকে কেনেদৰে পাঁচফোৰণখিনি ফুটি আছে। ভালদৰে পাঁচফোৰণখিনি ফুটা হোৱাৰ পিছত তেজপাতখিনি তাতে দি দিয়া গৈছে আৰু লৰাই দিয়া গৈছে। এতিয়া কাটি থৈ দিয়া পিঁয়াজখিনি তেলত দি দিয়া গৈছে আৰু ভাজিবলৈ দি দিয়া গৈছে। ইয়াৰ লগে লগে নহৰু বটা আৰু কেঁচা জলকীয়াখিনিও ইয়াৰ লগত দি দিয়া গৈছে আৰু ভালদৰে লাৰি দিয়া গৈছে। এনেদৰে ভালদৰে ভজা হোৱাৰ পিছত বটি থৈ দিয়া সৰিয়হ, আদা, জিৰাৰ মিশ্ৰণখিনি ভালদৰে মই নিমখ আৰু হালধি মিলাই লোৱা গৈছে। আৰু এইখিনি ভজা হোৱাৰ পিছত তাত এনেদৰে দি দিয়া গৈছে আৰু হেতাৰে ভালদৰে লৰাই দি থকা গৈছে আৰু অলপ সময় ভজা হোৱাৰ পিছত দেখিছে কেনেদৰে ভাজি থকা গৈছে। এবাৰ লৰাই দিয়া গৈছে। ইয়াৰ লগে লগে কাটি থৈ দিয়া আলু আৰু মৰিচা শাকখিনি ইয়াত এনেদৰে দি দিয়া গৈছে আৰু ভালদৰে লৰাই দিয়া গৈছে যাতে গোটেই মিশ্ৰণখিনি গোটেই বস্তুখিনি ভালদৰে মিলি যায়। দেখিছে কেনেদৰে মিলি গৈছে।
আৰু এনেদৰে অলপ সময় লৰাই ইয়াত ঢাকনিৰে ভালদৰে ঢাকি দিয়া হৈছে আৰু সিজিবলৈ দিয়া হৈছে। পুনৰ ঢাকনি গুচাই গোটেই মিশ্ৰণখিনি আকৌ এবাৰ ভালদৰে এটাৰে লৰাই দিয়া গৈছে আৰু এনেদৰে মাজে মাজে লৰাই দি থাকিব লাগে যাতে গোটেই মিশ্ৰণখিনি ভালদৰে সিজে। এয়া দেখিছে গোটেই বস্তুখিনি ভালদৰে সিজি গৈছে। সিজি যোৱাৰ লগে লগে অলপ গৰম পানী দি উতলিবলৈ দিয়া গৈছে। এয়া দেখিছে কেনেদৰে উতলি আছে। ভালদৰে উতলা হোৱাৰ পিছত ভাজি থৈ দিয়া মাছখিনি তাতে দি দিয়া গৈছে আৰু অলপ সময় উতলিবলৈ দিয়া গৈছে। হৈছে প্ৰায় নমাবলৈ। ভালদৰে হোৱাৰ পিছত বেলেগ এটা পাত্ৰত এনেদৰে নমাই থলোঁ। বন্ধু-বান্ধৱীসকল, কেনেদৰে মই আজি সৰিয়হ দি মৰিচা শাকৰ লগত মাছৰ জোল বনালোঁ তাক আপোনালোকক দেখুৱালোঁ। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।